মা কসম ইমান বোৰিং দিন এই লকডাউন যে কেতিয়া খতম হ'ব আৰু খাবই পোৱা নাই ডাঙৰে হোৱা নাই দীপক মামাকে ফোন কৰোঁ নেকি কিবা এটা উপায়টো সি ওলাবই আচৰিত আজি দেখোন কমুনাৰ ডাইলগটো কোৱা নাই এই মৰি গ'ল চাগে দে কি কৰিম আজিও দিনটো প্লেন কিবাটো কৰিব লাগিছিল কি কৰিম ভাগিন দেখোন হেল্ল' মামা আজি পিছে দিনটো বৰবাদ হ'বনে নহ'ব দে ভাবিব লাগিব তই ক'ত আছ আগৰ জেগাতে আছোঁ মামা জলদি তই দে গৈ আছোঁ দে নহ'লে মই তই তাতে থাক এই মামাটো ইমান দেৰি কৰিছে আহি গ'ল মামা কি কৰা পিছে এতিয়া ব'ল নহ'লে তাত প্লেনিংটো ব'ল কি কৰা যায় বে তাকেতো বে বুঢ়া মামা প্লেনটো মোক কোনে ক'ব বুঢ়া দেখোন নাই দেখাও পোৱা নাই ৰে আজি অহা নাই চাগে ব'ল আগলৈ যাম বম ধুনি বে মালদাৰ দামী মাল বুঢ়া দামী এইবিলাক খানাতো এইবিলাক বে মামা বুঢ়া মামা বুঢ়াৰ পুতেক কি কৰোঁ দে ভাইটি কি কৰি আছা তোৰ বাবা মাতিছে নহয় তোমাৰ বাবা মাতিছে নহয় জলদি মাতিছে মাৰিব মামা বুঢ়াৰ আইফোন দে চলাটোকো লৈ যাওঁ নেকি আৰু ছাতি দি Run. আইও বাচ্চা সোনকালে ডাঙৰ হ আৰু এটা আইফোন ল'ব লাগে দাদা তই বোলে মোক মাতিছিলি কোনে ক'লে টাকা দুজন দাদাই ক'লে তাত কোনো নাই কি Run. খালে কুকুৰৰ পোৱালিটো খালে মোক কি হ'ল চুৰে চব চুৰ কৰি লৈ গ'ল চালা কুকুৰৰ চোৰৰ বাচ্চা চব খালি মোৰ বাবাই দিয়া ছাতিও লৈ গ'ল নিজৰ পইচা দি কামোৱা আইফোনো লৈ গ'ল মোৰ গাড়ীৰ চাবি লৈ গ'ল বিড়ি খোৱা লাইটাৰো লৈ গ'ল চেছ ক'ত বা লৈ গ'ল বুঢ়া কিন্তু ভাল লুলো দেই ন মামা কেনেকুৱা লাগিছে আইফোনৰ লগত এটা ফটো উঠি গ'ল না দে নহ'লে উঠো দে হৈ গ'ল এইটো ফটো দে